দুখীয়া মানুহবোৰক বহুত সহায় কৰিছিল। হৰিৰ 3জনী ছোৱালী আছিল। ছোৱালীকেইজনীয়ে ফুৰিবলৈ যোৱাৰ জেদ ধৰাৰ বাবে হৰি যাবলৈ মান্তি হ'ল। মিনতি, তুমি যে মোক 3জনীকৈ ছোৱালী উপহাৰ দিলা সেইবাবে তোমাক বহুত ধন্যবাদ। আপোনাক লৰা নালাগিছিল নেকি? মিনতি, ভগৱানে আমাক 3জনীকৈ ছোৱালী দিছে, গতিকে আমি সিহঁত 3জনীৰ লগতে সুখী। চাবা, সিহঁত এদিন ভাল মানুহ হ'ব। ব'লা ব'লা, আমি এতিয়া সোনকালে ফুৰিবলৈ যাওঁ। পিছদিনা ৰাতিপুৱাই হৰিয়ে তাৰ পৰিয়ালটোক লৈ ট্ৰেইনত উঠি ফুৰিবলৈ গ'ল। তেওঁলোক ট্ৰেইনখনত গৈ থাকোতে অলপ অলপ বৰষুণ দিছিল আৰু তেতিয়াই ট্ৰেইনখন পাহাৰৰ ফালে গৈছিল। দেউতা, বহুত ডাঙৰ বৰষুণ আহিব যেন লাগিছে। চোৱাচোন বাহিৰলৈ, ইমান বিজুলী মাৰি আছে। হয় দিয়া মাইনা। তাৰ পাছতেই বহুত ডাঙৰ বৰষুণ দিবলৈ ধৰিলে আৰু কিছু সময়ৰ পাছতেই তাত বানপানী হৈ গ'ল। মিনতি, এইবোৰ কি হৈ গ'ল? কি হৈ গ'ল বাৰু মিনতি? পানী ভৰ্তি হৈ যোৱাৰ বাবে ট্ৰেইনখন চিৰিৰ পৰা বাগৰি নদীত পৰিলেগৈ আৰু নদীত হৰি আৰু মিনতি উঠিবলৈ ধৰিলে আৰু কিছু লোকৰ মৃত্যু হ'ল। ট্ৰেইনখনৰ এক্সিডেণ্ট হৈ যোৱাৰ বাবে তাতেই মিনতি আৰু হৰি হেৰাই থাকিল। তোমালোক দুয়োজনীয়ে মোৰ হাতখন ধৰি থাকা, এৰি নিদিবা, আমি পানীত উটি আছো। জোনালীয়ে দুয়োজনী ভনীয়েককে খামুচি ধৰি আছিল আৰু তেতিয়াই সিহঁতে এটা গছৰ মূঢ়া পালে আৰু সিহঁত 3জনী তাতেই উঠি ললে, কিন্তু মিনতি আৰু হৰিৰ একো খা খবৰ নাছিল। জোনালী বা, আমাৰ মা দেউতা কলৈ উঠি গুচি গ'ল বাৰু? আমাৰ এতিয়া কি হ'ব? জোনালী বা, চাৰিওফালে পানীয়ে পানী, মোৰ কিন্তু বহুত ভয় লাগিছে। জোনালীও বহুত সৰু আছিল আৰু তাইও চাৰিওফালে মানুহৰ মৃতদেহবোৰ দেখি বহুত ভয় খাইছিল। তথাপিও তাই দুয়োজনী ভনীয়েকৰ মুখলৈ চাই বহুত সাহস কৰি ক'লে, তোমালোকে ভয় নকৰিবা, মই আছো নহয়। আমি যেনেদৰে ভালে আছো, আমাৰ মা দেউতাও তেনেদৰে ভালে আছে। লাহে লাহে বৰষুণ কমিবলৈ ধৰিলে আৰু পানীও কমিবলৈ ধৰিলে আৰু সিহঁত 3জনী গৈ গৈ এখন গাঁৱৰ কাষ পালেগৈ। তাৰ পাছত সিহঁত গাঁওখনৰ ভিতৰলৈ সোমাই গ'ল আৰু গাঁওখনৰ মানুহবোৰে সিহঁতক ৰ লাগি চালে। বা, মোৰ বহুত ভোক লাগিছে। মোৰো বহুত ভোক লাগিছে। অকণমান ধৈৰ্য ধৰা মাইনা, আমি আৰু অলপমান আগলৈ গৈ চাওঁগৈচোন ব'লা। আৰে, এই ছোৱালী কেইজনী আমাৰ গাঁৱলৈ ক'ৰ পৰা আহিল? নাজানো আৰু দেই, এই ছোৱালী কেইজনী ক'ৰ পৰা আহিছে। মই ইমান ডাঙৰ বৰষুণ জেকৰ পাছত ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছো। ব'লা ব'লা, আমি এতিয়া নিজৰ নিজৰ কামে কামে যাওঁ। খুৰা, কিবা এটা খাবলৈ দিয়কচোন। হেৰৌ, আমি নিজেই ইমান চিন্তাত পৰি আছো। ইমান ডাঙৰ বৰষুণ জাক দি যোৱাৰ পাছত এতিয়া চাৰিওফালে পানীয়েই পানী ভৰি আছে। তই যাচোন, যা ইয়াৰ পৰা। পিংকিয়ে কান্দিবলৈ ধৰিলে। পিংকি, নাকান্দিবা, ব'লা আমি বেলেগলৈ যাওঁ। তাৰ পাছত সিহঁত বেলেগ মানুহ এঘৰলৈ গ'ল। কোন হয় তহঁত আৰু ক'ৰ পৰা আহিছ? ক'ৰ পৰা যে আহে আৰু। 3জনী বাই ভনীয়ে দিনটো একোৱে খাবলৈ নাপালে আৰু ৰাতি হৈ গ'ল। বা, আমি এতিয়া কি কৰো বাৰু? তেতিয়াই আকৌ বৰষুণ দিবলৈ ধৰিলে। হে ভগৱান, মই এতিয়া কি কৰো বাৰু? তেতিয়াই জোনালীয়ে এখন চালি দেখিলে আৰু তাই দুয়োজনী ভনীয়েককে লৈ তালৈ গ'ল। তোমালোক দুয়োজনী এতিয়া ইয়াতেই বহি থাকা। তেতিয়াই সেইফালেদি এখন গাড়ী আহিছিল আৰু সেই গাড়ীখনত সেই গাঁওখনৰ গাঁওবুঢ়াজনৰ পত্নী আৰু ল'ৰাটো আহিছিল। মা, মোৰ আৰু খাবলৈ মন যোৱা নাই। ৰোহন, তুমি ভালদৰে খাবলৈ পালেও নোখোৱা, কিন্তু তুমি জানানে কিমান মানুহে খাবলৈ নাপায় লঘোণতে থাকে? ড্ৰাইভাৰ, গাড়ীখন ৰখোৱা আৰু এই খাদ্যখিনি নি সেই ছোৱালীকেইজনীক দি থৈ আহাগৈ। তাৰ পাছত মানুহগৰাকীয়ে ড্ৰাইভাৰজনৰ হাতত খাদ্যখিনি দি ছোৱালীকেইজনীৰ ওচৰলৈ পঠিয়াই দিলে, কিন্তু মানুহগৰাকীয়ে বুজি পোৱা নাছিলে যে সেই গাঁওখনলৈ সেই ছোৱালীকেইজনী ক'ৰ পৰা আহিল। এই খাদ্যখিনি লোৱা, আমাৰ মালিকনীয়ে দিছে। জোনালীয়ে খাদ্যখিনি ল'লে। তোমালোকৰ বহুত ভোক লাগি আছিলে নহয়, এইখিনি খাই লোৱা। কমলাই ছোৱালীকেইজনীৰ তেনেকুৱা অৱস্থা দেখি জোনালীক ওচৰলৈ মাতিলে। তুমি ক'ৰ হয়? তুমিতো এই গাঁওখনৰ নহয়। জোনালীয়ে মানুহগৰাকীক সকলোবোৰ কথা ক'লে। তোমালোকে চিন্তা নকৰিবা, মই তোমালোকৰ থকাৰ খোৱাৰ সকলোবোৰ ব্যৱস্থা কৰি দিম। খুৰী, আপোনাক বহুত ধন্যবাদ, কিন্তু মই এনেকৈ আপোনাৰ পৰা খাদ্য ল'ব নোৱাৰো। মানে? মোক কামত ৰাখি লওক। অ' হয় নেকি? বাৰু বাৰু, হ'ব দিয়া, তুমি কালিলৈ আমাৰ ঘৰলৈ আহিবা।
পিছদিনা ৰাতিপুৱা জোনালী গাঁওবুঢ়াজনৰ ঘৰলৈ গ'ল আৰু ঘৰখনৰ সকলোবোৰ কাম কৰিবলৈ ধৰিলে। কমলাই জোনালীক কেইটকামান পইচা দিলে আৰু তাৰে জোনালীয়ে এটা ভাড়া ঘৰ ল'লে আৰু তিনিজনী বাই ভনী থাকিবলৈ ল'লে। খুৰী, ৰোহনৰ দেউতাকক দেখা নাই যে, তেওঁ ক'ত থাকেনো? আচলতে তেওঁ কামত 10 দিনমানৰ বাবে বাহিৰলৈ গৈছিল। আজি তেওঁ আহি আছে। বহুত ডাঙৰ বৰষুণ আহিব যেন লাগিছে। তুমি এতিয়া ঘৰলৈ যোৱা। আপোনাক মই এনেকুৱা অৱস্থাত এৰি থৈ নাযাওঁ। একো নহয় মোৰ, তুমি এতিয়া যোৱা আৰু এই ছাতিটো লৈ যোৱা। জোনালীৰ লগত কমলাও আহিছিল আৰু পাকাখনত পানী পৰি থকাৰ বাবে কমলা পিছল খাই পৰি গ'ল। মৰিলো। তাৰ পাছত জোনালীয়ে কমলাক ধৰি ধৰি নি বিচনাত শুৱাই দিলেগৈ আৰু কমলাৰ পেটটো বিষাবলৈ ধৰিলে। চাওঁতেই বতৰটো বহুত বেয়া হ'বলৈ ধৰিলে আৰু কিছু সময়ৰ পাছতেই বহুত জোৰত বৰষুণ দিলে আৰু বৰষুণ দিয়াৰ ফলতেই গাঁওখনত বানপানী হৈ গ'ল আৰু ঘৰবোৰ ডুবিবলৈ ধৰিলে। হে ভগৱান, এইবোৰ কি হ'বলৈ ধৰিছে বাৰু? আমাৰ গোটেইবোৰ বস্তু পানীত উটিবলৈ ধৰিছে। ঐ, তই অকণমান মনে মনে থাক আৰু ইয়াৰ পৰা কেনেকৈ ওলাব পাৰি সেইটো চিন্তা কৰ। তাই একদম বস্তুখিনিৰ চিন্তাহে কৰিছে। হ'ব, এতিয়া মোক মনে মনে থাকিবলৈ ক'ব নালাগে। কিমান বাৰ ক'লো নদীৰ কাষত ঘৰ নবনাবলৈ, কিন্তু মোৰ কথা নুশুনিলে। এতিয়া এইবোৰ কি হ'ল? এতিয়া ইয়াত এনেদৰে কাজিয়া কৰি থাকিবা নে ইয়াৰ পৰা সোনকালে পলাবা? ব'লা, কোন ক'ত আছা? নিজৰ জীৱনটো বচাই ইয়াৰ পৰা পলোৱা। তাৰ পাছত মানুহবোৰ নদীখনৰ কাষৰ পৰা যেনে তেনে পলাই গাঁওখনৰ ভিতৰলৈ গ'ল, কিন্তু বৰষুণ বেছি হোৱাৰ বাবে গাঁওখনতো পানী ভৰ্তি হৈ গ'ল। সিফালে জোৰকৈ বৰষুণ দি থকাৰ বাবে গাঁওবুঢ়াজন ৰেল ষ্টেচনতেই ফচি গ'ল আৰু তাৰ পৰাই কমলালৈ ফোন কৰিলে। কমলা, মই ৰেল ষ্টেচনতেই ফচি গ'লো। তুমি বাৰু ঠিকেই আছানে? মোৰ গাটো বৰ এটা ভাল নহয়। আপুনি পাৰে যদি সোনকালে আহক, মই হস্পিটেললৈ যাব লাগিব। কমলাই কথা পাতিয়ে আছিল, তেতিয়াই ফোনটো কাট খাই থাকিল আৰু দুনাই নালাগিল। সেইবোৰ দেখি জোনালীয়ে বহুত ভয় খালে আৰু বাহিৰলৈ ওলাই গৈ তাই মানুহক সহায় বিচাৰিলে। তই দেখিছনে নাই, বৰষুণত মোৰ নিজৰে অৱস্থা বেয়া হৈ আছে। মই আকৌ তোক কেনেকৈ সহায় কৰিম? জোনালীয়ে এতিয়া কি কৰিব তাই একোৱে বুজি পোৱা নাছিল। তেতিয়াই তাই এখন শাক-পাচলিৰ ঠেলা দেখিলে। মই এই ঠেলাখনতেই খুৰীক হস্পিটেললৈ লৈ যাওঁ। তাৰ পাছত জোনালীয়ে কমলাক যেনে তেনে ঠেলাখনত উঠালে আৰু হস্পিটেললৈ লৈ গ'ল আৰু ৰাস্তাত বহুত পানী আছিল, তথাপিও তাই যেনে তেনে গ'ল। জোনালীয়ে কমলাক হস্পিটেল পোৱালেগৈ আৰু তেতিয়াই তাই অচেতন হৈ গ'ল। আৰে, ছোৱালীজনীৰ কি হ'ল? দুয়োগৰাকীকে সোনকালে ভৰ্তি কৰোৱা। কমলাৰ এজনী ছোৱালী জন্ম হয় আৰু বৰষুণটো অকণমান কমাৰ পাছতেই গাঁওবুঢ়াজন আহি হস্পিটেল পালেহি। কমলায়ে গিৰিয়েকক দেখি বহুত ভাল পালে আৰু তাই জোনালীৰ বিষয়ে গিৰিয়েকক সকলোবোৰ ক'লে। নাৰ্ছ বাইদেউ, মোৰ পত্নীক যে হস্পিটেললৈ আনিছিল, ছোৱালীজনী এতিয়া কেনে আছে? এতিয়া ছোৱালীজনী ঠিকেই আছে। আচলতে তাই বৰষুণত তিতি দিয়াৰ বাবে আৰু দুৰ্বলতাৰ বাবে অচেতন হৈ পৰিছিল। এতিয়াই তালৈ জোনালী আহিলে আৰু গাঁওবুঢ়াজনে জোনালীক চিনি পালে। আৰে জোনালী মাইনা, তুমি? খুৰা, আপুনি ইয়াত? এই ছোৱালীজনীটো মোৰ বন্ধুজনৰ ছোৱালী, সিখন গাঁৱৰ গাঁওবুঢ়াজনৰ জীয়েক। জোনালীয়ে মানুহজনক সকলোবোৰ কথা ক'লে। কথাবোৰ শুনি মানুহজনে বহুত দুখ পালে। তাৰ পাছত মানুহজনে জোনালীৰ মাক দেউতাকক বিচাৰিবলৈ ধৰিলে আৰু এদিন মানুহজনে জোনালীৰ মাক দেউতাকক বিচাৰি পালে। কমলা বৌ, আপুনি মোৰ ছোৱালী কেইজনীক বচালে আৰু ইমান দিন আপোনাৰ ঘৰতেই ৰাখি ভালদৰে চোৱা চিতা কৰিলে, সেইবাবে আপোনাক বহুত ধন্যবাদ। নাই, মই একো কৰা নাই। আপোনাৰ ছোৱালীজনীয়েহে মোৰ জীৱনটো বচালে, সেইবাবে মই তাইক কেতিয়াও পাহৰিব নোৱাৰো। তাৰ পাছত সকলোৱে মিলি কথা পাতি আছিল, তেতিয়াই তালৈ মদন আহিল। জোনালী মাইনা, তুমি মোক ক্ষমা কৰি দিয়া। সেইদিনা মই তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলো, সেইবাবে আজি মোৰ ঘৰ বাৰী একোৱেই নাই। একো নাই দিয়ক, এতিয়াৰে পৰা আৰু আপোনালোক নদীৰ কাষত নাথাকিব। দেউতা, এওঁলোকক থাকিবলৈ গাঁৱত অকণমান ঠাই দিবাচোন।